নাগশংকৰবাসী ৰাইজ আমি বহুত আনন্দত আছোঁ। অহাকালিলৈ অসমৰ স্বনামধন্য আমি বিচৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত আহি উপস্থিত হ'বহি। এই নাগশংকৰ ষ্টেডিয়ামখনি উন্মোচন কৰিব আৰু এই ষ্টেডিয়ামখনি আমাৰ স্থানীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিয় এজন দক্ষ আমাৰ বিধায়ক বৰ্তমান কেবিনেট মৰ্যাদাপ্ৰাপ্ত পদ্ম হাজৰিকা দেৱৰ উদ্যোগত আমাৰ এই ষ্টেডিয়ামখনি ইয়াত হৈছে। এইটো আমাৰ নাগশংকৰ ৰাইজৰ এটা হেঁপাহ আছিল। নাগশংকৰ ক্ৰীড়াখন ঠাই 93 চনতে এই মাটি ৰাখিছিলোঁ আৰু আহি আজি আমাৰ স্থানীয় বিধায়কগৰাকীৰ উদ্যোগত আজি এই ভাগ আমাৰ হ'ল। ইয়াৰ হৈছে যদিও প্ৰথম ফেজত 10 কোটি টকাৰ কাম ইতিমধ্যে এইখিনি আমাৰ সকলোৱে দেখা কামখিনি হৈছে। ইয়াৰ পাছত আমাৰ ছেকেণ্ড ফেজৰ কাম আছে। ছেকেণ্ড ফেজৰ কাম আমাৰ ফিল্ডৰ বা ইনডোৰ হল আৰু লগতে ছুইমিং পুল এইসমূহৰ কাম হ'ব। আমি বৰ আশাৰে বাট চাইছোঁ অহাকালিলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহি উপস্থিত হ'বহি আৰু মুকলি কৰিব। সেয়েহে আমি এই সুযোগতে সমূহ ৰাইজলৈ আমি আহ্বান জনাইছোঁ, তেখেতসকলো আহি আমাৰ এই কাৰ্যসূচীত আমাক সঁহাৰি দিয়ে যেন আমি সেইটো আশা কৰি আৰু অসমৰ মুখ্যমন্ত্ৰী জনালৈ আমি আশাৰে বাট চাই আছোঁ। অহাকালি যেন তেওঁ আহি আমাক এই কামভাগ আমাক কৰাটোৰ কাৰণে আমি সকলোৱে আনন্দ পাইছোঁ। আমি আমাৰ বিধায়কগৰাকী এই কথাখিনি আমি আগতে জনাইছিলোঁ আৰু তেখেতে এইটো হেঁপাহ মনতে পুহি ৰাখিছিল আৰু শেষত তেখেতে আহি আমাক এনেকুৱা ভাগ ক্ৰীড়াংগন দিলে। আমি পালোঁ অসম চৰকাৰৰ দ্বাৰা যি ভাগ উত্তৰ অসমত এনেধৰণৰ ক্ৰীড়াংগন এই ভাগেই হৈছে প্ৰথম। গতিকে আমি সেয়েহে ধন্য মানিছোঁ আমাৰ বিধায়কজনৰ ওচৰত আৰু মুখ্যমন্ত্ৰী আমাৰ স্বনামধন্য হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত। সেয়েহে আমি আপোনালোকো আহি আমাক এই খবৰখিনি লোৱাত আপোনালোকলৈও আমি ধন্যবাদ জনাইছোঁ। এতিয়া অহাকালিৰ কাৰণে আমাৰ প্ৰস্তুতি হৈ আছে। ইতিমধ্যে আমাৰ প্ৰত্যেক দিনাই আমাৰ বিধায়ক মহোদয়ে আহি আমাৰ লগত সম্পূৰ্ণ কথাখিনি পাতিছে। আমাৰ স্থানীয় আমাৰ যিজন শোণিতপুৰ জিলাৰ আৰু বিশ্বনাথ জিলাৰ 2গৰাকী DC আৰু SP আহি ইতিমধ্যে ইয়াত খবৰখিনি লৈছে আৰু তেখেতসকলে তৎপৰতাৰে নিজৰ কামত লাগি আছে আৰু আমাৰ ষ্টেডিয়ামৰ পৰিচালনাৰ দায়িত্বত আমাৰ বিধায়কগৰাকী লগতে আমি ইয়াত থিয় হৈ থকা সকলোৱে আছোঁ। গতিকে আমি সকলোৱে আশাৰে বাট চাইছোঁ অহাকালি দিনটো প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভালে ভালে দিনটো পাৰ হয় আৰু আমাৰ কামভাগ সম্পূৰ্ণ হয়। সেইটো আশা কৰি আমি আপোনালোকৰ ওচৰত এইটো আশা কৰি ধন্যবাদ। SI News 24 দৰ্শকসকলৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈছে এক বিশেষ খবৰ। উত্তৰ অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে চতিয়া সমষ্টিৰ নাগশংকৰৰ অত্যাধুনিক ষ্টেডিয়ামে। এই অত্যাধুনিক ষ্টেডিয়ামটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অঞ্চলবাসীৰ আশা ইয়াতে সৃষ্টি হ'ব লাভলীনা হিমা দাসৰ দৰে খেলুৱৈ। সদ্য সমাপ্ত টকিঅ' অলিম্পিকত পদক জয়েৰে লাভলীনা বৰগোহাঁয়ে ইতিহাসৰ বুকুত অসমৰ নাম খোদিত কৰাৰ পাছত ক্ৰীড়াৰ প্ৰতি অসমৰ যুৱক যুৱতীসকলৰ উৎসাহ বৃদ্ধি পোৱাৰ সময়তে উত্তৰ অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ এক নতুন আশা কঢ়িয়াই সম্পূৰ্ণ হৈ উঠিছে চতিয়া সমষ্টিৰ নাগশংকৰত নিৰ্মীয়মান অত্যাধুনিক নাগশংকৰ ষ্টেডিয়ামটো। প্ৰায় 10 কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ অসমৰ ভিতৰতে সৰ্ববৃহৎ আটকধুনীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ষ্টেডিয়ামটোৰ অত্যাধুনিক গেলেৰী, খেলাপথাৰৰ লগতে নিশাৰ ভাগত অনুষ্ঠিত কৰিব বিচৰা খেলৰ বাবে থকা ফ্লাইট লাইটৰ ব্যৱস্থা এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ক্ৰীড়াপ্ৰেমী ৰাইজক। মাত্ৰ 2 বছৰৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠা এই অত্যাধুনিক ষ্টেডিয়ামটো গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে নিজকে খেলত মনোনিৱেশ কৰি একোজন লাভলীনা হিমা দাসৰ দৰে খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলি অঞ্চলবাসীৰ ৰাইজে আশা ব্যক্ত কৰিছে। জামগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ